Hello guys, welcome to my YouTube channel Obina's Vlog. So আজি আমি ককাহঁতৰ ঘৰলৈ গৈ আছো বিশ্বনাথ চাৰিআলি ঘৰ তাকে আপোনালোকে ভিডিঅটো চাই এতিয়া আমি ঘৰ চৰ তলা মাৰি থৈ যাবলৈ ওলাইছো এয়া মা পুৰা একদম সানগ্লাস পিন্ধি ৰ'দত একদম এয়া জিয়া হাই বুলি কৈ দিয়া হাই এয়া আমি যাবলৈ ওলাইছো দেতাই গাড়ীখন উলিয়ালে মই এতিয়া গেটখন মাৰি আমি যাওঁ guys আমি আজি ঘৰৰ পৰা ওলালো এতিয়া গৈ আছো এয়া বাহিৰলৈ চাওঁ আমি মস্তিকে গৈ আছো এইজনী এতিয়া গম নাপায় মানে কাকাহঁতৰ ঘৰলৈ যাম বুলি মামাহঁতৰ ঘৰলৈ চ' এই মানে বহুত ফূৰ্তি একদম ফূৰ্তি ওলাই গৈছে একদম চ' আপোনালোকে ভিডিঅ'টো চাই টেম্পুলৰ গেট টেম্পুলৰ এইটো এয়াৰফ'ৰ্চ ষ্টেচনলৈ যোৱা ৰাস্তাটো এয়া চাইনবোৰ্ডত লিখা আছে এইয়া গৰৈমাৰী চেণ্টাৰ মানুহবিলাক মানে এতিয়া দোকান পোহাৰ খোলা নাই ৰ'দো আৰু ইয়াত মানে লাঞ্চত গৈছে এতিয়া ৰাতিহে ধুনীয়া লাগে তো দোস্ত পাই গ'লে আমি মানচেৰি বাগানৰ মাজত এইখন ধুনীয়া ধাবাও দেখিলোঁ তো আমি এনেকৈ গৈ মামাহঁতৰ ঘৰ পামগৈ আৰু মানে বাগানৰ চাইছোঁ আৰু কিমান ডাঙৰ বহুত ডাঙৰ বাগান কিন্তু দেই তাৰপিছত এয়া জিয়াৰ ফূৰ্তি গাড়ীত মানে শান্তিতে মামাহঁতৰ ঘৰলৈ যাব আমি গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাইও থাকক আৰু এনজয় কৰক ভিডিঅ'টো চাই চ' চাই থাকক পাহাৰ আপোনালোকক জুম কৰি দেখাইছোঁ অৰুণাচলৰ পাহাৰ তো গাইছ আমি আহি এটা ৰেলৱে ক্ৰচিং পালোহি এইটো ৰেলৱে ক্ৰচিং ৰেল চেল অহা নাই আৰু সেইকাৰণে দেখাইছোঁ আৰু আপোনালোকক অহাহেঁতেন ভালকৈ দেখালোহেঁতেন ৰ'দো আজি বহুত কাঢ়া ওলাইছে একদম চিনেৰীটো দেখি আপোনালোকৰ ভিতৰত কোনে ভাল পাইছে মোক কমেণ্টত জনাবচোন দেই So guys, এইখনে আমাৰ জিয়া ভৰলী এইখনৰ দীঘল হৈছে 1 কিলোমিটাৰ এইটো এটা ৰেলৱে ট্ৰেক চ' আপোনালোকে চাই থাকক এইখন TSB হেমবৰুৱা কলেজ এইখন বসন্তলা এয়া বসন্তলা পামিতিয়া চেণ্টাৰ বসন্তলা চেণ্টাৰ এয়া 4 লেন বনাই আছে ভৱিষ্যতে হ'বগৈ আৰু ধুনীয়াকৈ এতিয়া আধা অধিক কাম হৈ গ'ল চ' গাইজ আমি পাই গ'লোঁ সেয়া বসন্তলা চেণ্টাৰ 4 লেনৰ কাৰণে দোকানবিলাক চাই দিলে হৈ গ'ল আৰু সৰু লাগিছে চাগৈ আপোনালোক দেখিবলৈ আগতে ধুনীয়া আছিলে 4 লেন হোৱাৰ আগত এইটো ৰাস্তাইদি ৰায়শংক টেম্পল যায় আগতে গেট এখন আছিলে এতিয়া এখন 4 লেনৰ কাৰণে ভাঙি দিলে গাইজ আমি পালোহি মামাহঁতৰ ঘৰ এই ৰাস্তাত যদি সোমাব লাগিব আপোনালোকক দেখাই দিছোঁ মানে 4 লেনতেদি এইটো চাইডে সোমাব লাগিব ৰাস্তাটোৱেদি আগৰ মানে এতিয়া মানে 4 লেনটো বনোৱাৰ পৰা অকণ জেগাখিনি বেলেগ হৈ গ'ল আৰু এইখন আমাৰ সোণাৰী গাঁও
গাইজ এইটোৱে হ'ল সোণালী গাঁৱৰ নামঘৰ। আমি পাই গ'লো এই কাকাহঁতৰ ঘৰ। ব'লক এতিয়া নামো অকণ যাওঁ, আপোনালোকক চবকে চিনাকি কৰাই দিম সকলো সৈতে। লগে আমি ঘৰত সোমালোঁ। চ' আমি পালোহি, এয়া আমাৰ মাহী, ডাঙৰ মাহী। এইফালে চোৱা মাহী, এইটো মহা আমাৰ ডাঙৰ মহা মাহী, এইটো মাহী ল'ৰা আমাৰ, এইটো কুনাল, এয়া আমাৰ প্ৰিয় মানুহজন মানে নামটো কৈ দিয়া। মোৰ নাম মাননীয় শ্ৰীযুত প্ৰদীপ শইকীয়া। প্ৰদীপ কুমাৰ শইকীয়া। এইজন আমাৰ সৰু মহা, এয়া মাহী, আৰু এইটো আমাৰ মাহী ল'ৰা সৰু। চাওঁ ভাই বুলি কৈ দিয়া। ইও মানে খুব ধুনীয়া মানে ইউটিউব এংকৰিং কৰে মানে। এইটো সকামৰ কাৰণে পাচলি কুটি আছে। এইজনী আমাৰ এয়া ককা, এয়া আইতা। হ'ব একো নাই। এইজনী আইতা পাচলি কুটি আছে। তোমাৰ কথা কি ক'ম আৰু। আমি এতিয়া যাবলৈ ওলালো কাকাহঁতৰ ঘৰৰ পৰা। সকাম নিকাম হৈ গ'ল। এ কাকা যাওঁ দেই। যাওঁ, বাই বাই বাই। এয়া মাহী, বাই 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 বাই। আমি এতিয়া গাড়ী গাইজ আমি এয়া কাকাহঁতৰ ঘৰৰ পৰা ঘূৰি আহোঁতে 3টা হাতী দেখিলোঁ। মানুহে এয়া পূজা কৰিছে, পইচা দিছে, খাবলৈ দিছে। আমি নৰখিলোঁ আৰু, বতৰো ফালে বেয়া হৈ আহিছে, ঘৰলৈ গৈছোঁ। গাইজ আজি আমি মানে কাকাহঁতৰ ঘৰৰ পৰা আহিলোঁ, সকাম নিকাম হৈ গ'ল চব। ত' আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক কৰিব আৰু কমেণ্ট দিব কেনেকুৱা পালে চাই, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ন। দিয়া কৈ দিয়া, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। কৈ দিব। বাই বাই।